কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াই এটা ঐতিহাসিক ঘোষণা কৰিলে যে অহা কিছুদিনৰ পিছত আমনিদায়ক যিটো আমাৰ হৰণ পপহৰণ আছিলে, কাণত খুব আমনি দিছিলে। এতিয়াৰ পৰা আৰু এই ধৰণৰ কোনো হৰণ চৰণ নাবাজে। ইয়াত হৰণৰ পৰিৱৰ্তে আপোনাৰ বাঁহী বাজিব, তবলা বাজিব আৰু তাল বাজিব। আৰু অসমৰ কাৰণে মই কওঁ এইটো এটা ইতিবাচক কথা, এটা বৰ আনন্দৰ খবৰ। কাৰণ দীৰ্ঘদিনৰ পৰা অসমৰ ৰাইজে এটা মিউজিক ফেষ্টিভেলৰ অনুৰোধ কৰি আছিলে। গতিকে এইবাৰ য'তে ট্ৰাফিক জাম হয়, আমিতো গুৱাহাটী মহানগৰী বা অসমৰ ডাঙৰ ডাঙৰ চহৰবোৰত বহুত ডাঙৰ ট্ৰাফিক জাম এটা সৃষ্টি হয় দৈনন্দিন। এতিয়া অসমৰ ৰাইজৰ কাৰণে সুখবৰ, কাৰণ য'তে ট্ৰাফিক জাম হ'ব তাতে এটা মিউজিক ফেষ্টিভেল আমি দেখিবলৈ পাম। এক ধৰণৰ সুন্দৰ এটা সাংস্কৃতিক সন্ধিয়া ট্ৰাফিক জামত দেখিবলৈ পাম। ঠিক আছে, ধন্যবাদ।